নমস্কাৰ বন্ধুসকল, জব আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ দিনটোৰ নিযুক্তি খবৰকেইটালৈ আহিছোঁ। মুঠ 618টা পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যোগ্যতা বিচাৰিছে কেৱল 10 পাছ, মেডিকেল, TC অফিচ, বেংক আদি বিভিন্ন বিভাগত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে বন্ধুসকল, দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো নটিফিকেশ্যন আহিছে মৰিগাঁও জুডিচিয়াৰীৰ পৰা, য'ত ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মৰিগাঁৱৰ বাবে 6টা মুঠ পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। পিয়ন পদ আছে, পিয়নৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে, য'ত মুঠ পদৰ সংখ্যা হৈছে 6টা। আনৰিজাৰ্ভৰ বাবে আছে 1টা, OBCৰ বাবে 3টা, SCৰ বাবে 1টা আৰু STৰ হিলছৰ বাবে এটা পষ্ট সংৰক্ষিত আছে। মাহিলী দৰমহা নিৰিখ ইয়াত যথেষ্ট ভাল, 12,000 টকাৰ পৰা 52,000 টকা আপোনালোকে মাহিলী দৰমহা নিৰিখ লাভ কৰিব। লগতে 3,900 টকা গ্ৰেড পে থাকিব। এজ লিমিট বিচাৰিছে 18 পৰা 40 বছৰ। 18 পৰা 40 বছৰ সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। OBC সকলে 3 বছৰ, SC/ST সকলে 5 বছৰ আৰু PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপুনি এটা ভিডিঅ' ডিছক্ৰিপশ্যনত এপ্লাই লিংক এটা দিয়া থাকিব, তাত গৈ আপুনি ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰে অনলাইন। বন্ধুসকল, ইয়াৰ বাবে এপ্লিকেশ্যন ছাবমিটৰ লাষ্ট ডেট হৈছে 25 অক্টোবৰ তাৰিখ। 25 অক্টোবৰৰ 5 বজালৈ ইয়াৰ বাবে এপ্লিকেশ্যন ছাবমিশ্যনৰ লাষ্ট ডেট দিয়া হৈছে আৰু আৰম্ভ হ'ব 27 ছেপ্টেম্বৰৰ পৰা। 27 ছেপ্টেম্বৰ 10 বজাৰ পৰা ইয়াৰ এপ্লাই আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে DME আছামৰ ফালৰ পৰা, য'ত ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME আছামৰ ফালৰ পৰা, য'ত 9টা মুঠ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে প্ৰথম পদটো আছে LDA একাউণ্টছ। LDA একাউণ্টছৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কমাৰ্চৰ। লগতে থাকিব লাগিব 2 বছৰৰ এক্সপিৰিয়েঞ্চ বাজেটিং, ফাইনেন্সিয়েল মেনেজমেণ্ট, একাউণ্টছ বা অডিট এনেধৰণৰ গভৰ্ণমেণ্ট ৰেপুটেড কৰ্পৰেট এণ্টিটিৰ ওপৰত। তাৰপিছত আছে কেণ্ডিডেট ৱৰ্কিং হ'ব লাগিব যিকোনো আপোনাৰ এনেকুৱা ধৰণৰ প্ৰজেক্ট বা PSU এটাৰনেলি এইডেড প্ৰজেক্টসমূহত আপোনালোকে কাম কৰা হ'লে ইয়াৰ বাবে প্ৰিফাৰেঞ্চ লাভ কৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে টেলিৰ ওপৰত, গতিকে আপোনালোকে এইখিনি এক্সপিৰিয়েঞ্চ চাই ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াৰ বাবে অফিচিয়েল নটিফিকেশ্যনটো দিয়া থাকিব, তাত গৈ আপুনি ইয়াৰ বাবে সবিশেষসমূহ চাই ল'ব পাৰে। তাৰপিছৰ পদটো হৈছে LDA। ইয়াৰ বাবেও আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্টৰ ওপৰত। ইয়াৰো এক্সপিৰিয়েঞ্চ হ'ব আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনত গৈ সবিশেষ চাই ল'ব পাৰে। মাহিলী দৰমহা নিৰিখো যথেষ্ট ভাল, 25,000 টকাৰ পৰা 30,000 টকা মাহিলী দৰমহা নিৰিখ দিয়া আছে। ইয়াৰ পিছৰ পদটোৰ নাম হৈছে প্ৰজেক্ট মেনেজাৰ। তাৰপাছত আছে আপোনালোকৰ ফাইনেন্স স্পেচিয়েলিষ্ট বা হেল্থ মেনেজমেণ্ট স্পেচিয়েলিষ্ট, এনেধৰণৰ বিভিন্ন পদসমূহত আপোনালোকে এপ্লাই কৰিব পাৰে। ITMIS পদ আছে। ইয়াৰ বাবে এপ্লাই কৰিবলৈ বন্ধুসকল আপোনালোকে এখন ফৰ্ম দিয়া আছে, ভিডিঅ' ডিছক্ৰিপশ্যন ফৰ্মৰ লিংকটো দিয়া আছে, তাত গৈ আপুনি ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু সেই ফৰ্মখন ফিল আপ কৰি এটা এড্ৰেছ দিয়া আছে, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 22। 11 অক্টোবৰৰ আগত পোৱাকৈ আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰি ইয়াতে জমা কৰিব লাগিব। ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে SBI স্পেচিয়েল অফিচাৰৰ ফালৰ পৰা, য'ত SBIৰ অফিচাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে, য'ত প্ৰথম পদটো হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰ। ইয়াৰ পৰা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে কিবা কিবি এক্সপিৰিয়েঞ্চ দিয়া আছে, এইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত গৈ অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰি তাত সবিশেষসমূহ চাই ল'ব পাৰে। মুঠ পদৰ সংখ্যা হৈছে 606টা। ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। জেনেৰেল EWS OBC সকলে 750 টকাৰ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। SC/ST PWD সকলে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। অনলাইন পে'মেণ্ট হ'ব বা অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। ইয়াৰো অনলাইন এপ্লাই লিংকটো আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপুনি সবিশেষ চাই ল'ব পাৰে বা অফিচিয়েল নটিফিকেশ্যনখনো ডাউনলোড কৰি ল'ব পাৰে। ইয়াৰ এপ্লাই আৰম্ভ হৈছে 28/9/2021 তাৰিখৰ পৰা আৰু 18/10/2021 তাৰিখৰ আগত আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব। গতিকে বন্ধুসকল, আজিৰ নিযুক্তি খবৰকেইটা ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।